Hello friends, welcome to my channel of Tech. আপোনালোকে ঠাইলৈ চাই গম পাইছে চাগে আজি মই কিহৰ ওপৰত ক'বলৈ গৈ আছোঁ। গতিকে ভিডিঅ'টো আৰম্ভ কৰাৰ লগতে কওঁ যে মোৰ চেনেলত নতুনকৈ আহিছে প্লিজ ছাবস্ক্ৰাইব কৰক ৰঙা আইকনটো টিপি দিয়ক। গতিকে আজি ক'বলৈ গৈ আছোঁ ছায়েন্স এণ্ড টেকন'লজিৰ কথা ক'বলৈ, বিজ্ঞান আৰু প্ৰযুক্তিৰ কথা। তাত আপোনালোকে বহুত হ'ব আলোকবৰ্ষ, জ্যোতিৰ্বৈজ্ঞানিক একক, অৰ্থাৎ এষ্ট্ৰনমিকেল ইউনিট, গ্ৰেভিটেশ্যন, ইউনিভাৰ্ছ, ষ্টাৰ, নভা, ছুপাৰনভা সকলো পাব। গতিকে এতিয়া প্ৰথমে আমি যাওঁ আলোকবৰ্ষ। আলোকবৰ্ষ কি? আলোকবৰ্ষ বা পোহৰ বস্তু বুলি কোৱা লাইট বুলি কোৱা হয়। দূৰত্ব প্ৰকাশৰ ব্যৱহাৰ কৰা হয় জ্যোতিৰ্বৈজ্ঞানিক একক। ই 1 ছেকেণ্ডৰ পোহৰে কি কৰে 2,99,79,79,205 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰে। এনেদৰে এবছৰত পোহৰে অতিক্ৰম কৰে প্ৰায় 10 লাখ কোটি কিলোমিটাৰ। ইয়াকে এক আলোকবৰ্ষ বা পোহৰ বস্তু বুলি কয়। গতিকে আপোনালোকে গম পালে যে আলোকবৰ্ষ কি, গতিকে এইবিলাক পৰীক্ষাত এক্সামৰ আগতে নিমুঠে দৰকাৰী। এতিয়া আহিব এষ্ট্ৰনমিকেল ইউনিট, জ্যোতিৰ্বৈজ্ঞানিক একক। এই জ্যোতিৰ্বৈজ্ঞানিক একক যেতিয়া পৃথিৱীৰ পৰা সূৰ্যৰ গড় দূৰত্ব জ্যোতিৰ্বৈজ্ঞানিক একক বুলি কোৱা হয়, অৰ্থাৎ চমুকৈ AU বুলি কৰা হয়। এই একক সৌৰজগতৰ দূৰত্ব বুজাৰ বাবে ব্যৱহাৰ কৰা হয়। এক জ্যোতিৰ্বৈজ্ঞানিক একক হ'ল যে 149,5,97,870 কিলোমিটাৰ হয়। সূৰ্যৰ পোহৰ পৃথিৱীত পৰোঁতে সময় লয় 8.3 মিনিট। এতিয়া আহিব মেইন বস্তু, অৰ্থাৎ কি হ'ল গ্ৰেভিটি, অৰ্থাৎ মাধ্যাকৰ্ষণ শক্তিটোৱে হৈছে পৃথিৱীৰ অন্যতম। এই শক্তিটোৱে কি হয়, এই শক্তিয়ে পৃথিৱী অন্যতম কৰি ৰাখিছে। এই শক্তিটো নোহোৱা হ'লে আমাৰ পৃথিৱীৰ হয়তো এষ্ট্ৰনমি যিবিলাক আমাৰ উল্কাপিণ্ড বুলি কয় সেইবিলাক আমাৰ পৃথিৱীত নপৰিলেহেঁতেন। গতিকে প্ৰথমে জানিলোঁ যে মাধ্যাকৰ্ষণ বস্তুটো বা বাকী ইয়াত বহুত ডাঙৰ হয়। মাধ্যাকৰ্ষণ এটা পাৰ্টহে আছে, গ্ৰেভিটেশ্যন বোলে এটা পাৰ্টহে আছে ক্লাছ 11ত। গতিকে সেইবিলাক পিছত জানিব। আৰু প্ৰথমে গ্ৰেভিটিটো কি হয় আপোনাৰ জানি লওক। মাধ্যাকৰ্ষণ হ'ল এক প্ৰাকৃতিক আকৰ্ষণ শক্তি বুলি কোৱা হয়, যে ই যিকোনো বস্তু আকৰ্ষণ নকৰে কিন্তু বিকৰ্ষণ নকৰে, আৰু যিকোনো বস্তু হোৱাৰ ওপৰত নিৰ্ভৰ কৰে। 1687 চনত নিউটনে বিশ্বজনীন মাধ্যাকৰ্ষণ তত্ত্ব ব্যৱহাৰ কৰে। তেওঁ গাণিতিক তত্ত্বৰে বস্তু এটা কেনেকৈ মাধ্যাকৰ্ষণীৰ ক্ষেত্ৰত গতি কৰে সেই কথা সুন্দৰকৈ বৰ্ণনা কৰি দেখুৱাইছিল। এইটো আপোনালোকে এলিভা পাব। কেৱল মাটিত সৰি পৰা বস্তু এটা কাৰণ বৰ্ণনা কৰাই নহয়, গ্ৰহবোৰৰো আকাশত কেনেকৈ গতি কৰে তাৰ বৰ্ণনা কৰিছিল। গতিকে তেওঁ এই বিশাল যিটো যে বস্তুপিণ্ড মাধ্যাকৰ্ষণিক মহাকৰ্ষ গণনা কৰিছে। এই সূত্ৰই সৰু বস্তুবোৰে কেনেকুৱা মহাকৰ্ষ গতি কৰি থাকে, আৰু গতি কৰোঁতে সিহঁতৰ কক্ষ ঘূৰি থাকিব নহয় বা ডাঙৰ জ্যোতিষ্কৰ গাত খহি পৰিব সেই কথা কি কয় বৰ্ণনা কৰে। এতিয়া আহিব ইউনিভাৰ্ছ, বিশ্ব ব্ৰহ্মাণ্ড, তাৰকাৰাজ্য। তাৰ কাৰণে এতিয়া আপোনালোকে জানি লওক ইউনিভাৰ্ছৰ বিষয়ে থুলমূলকৈ। তাৰকাৰাজ্য বা নীহাৰিকাৰ সমষ্টিৰে আমাৰ ইউনিভাৰ্ছটো ৰচনা কৰিছিল। কোনে? নীহাৰিকা তাৰকাৰাজ্য। সমস্ত বিশ্বব্ৰহ্মাণ্ডৰ স্বৰূপ আজিও অনাৱিষ্কৃত হৈ আছে। খালী চকু বিভিন্ন শক্তিশালী দূৰবীক্ষণৰ সহায়ত ধাৰণা কৰিব পাৰি যে বিশ্বব্ৰহ্মাণ্ডত প্ৰায় 1.3 লাখ কোটি তাৰকাৰাজ্য আছে, যে মহাকাশত তাৰকাৰাজ্যবিলাক সিঁচৰিত হৈ আছে, আৰু এই অনবৰতে ইখনে সিখনৰ পৰা ছেকেণ্ডত কমেও 50 কিলোমিটাৰ বেগেৰে আঁতৰি গৈ আছে। অৰ্থাৎ বিশ্বব্ৰহ্মাণ্ডখনৰ অহৰহ প্ৰসাৰণ ঘটি আছে। বিশ্বব্ৰহ্মাণ্ড 1300 কোটি বছৰৰ পূৰ্বে সৃষ্টি হৈছিল বুলি বিজ্ঞানীসকলে ধাৰণা কৰে। এইখিনি পঢ়ি জানি লওক। তাৰ বিষয়ে আৰু আছে, পাৰ্টটোত আপোনালোকে গম পাব। ষ্টাৰ, নভা, ছুপাৰনভা, ব্লেক হোল এণ্ড বিগ বেং, গেলেক্সি, তাৰ বিষয়ে বহুত এটা ডাঙৰ হেৰি হয়। গতিকে পোনপ্ৰথমে সৰু জানি লওক, বাৰু অলপকৈ জানি লওক। বেছি জানিলে বেছি আপোনালোকে নোপাব। গতিকে অলপ এইখিনি অলপ জানি লওক। আৰু গতিকে ভিডিঅ'টো এইখিনি আছিলে, বেছি মূল নাই আৰু আজি মানে